মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ তোমালোকৰ নৱমমান শ্ৰেণীৰ গীত আৰু ছবি কবিতাৰ প্ৰশ্নোত্তৰসমূহ। গীত আৰু ছবি কবিতাটো লিখিছে কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে। প্ৰথম প্ৰশ্ন, কেনে গীত আৰু কেনে ছবি কোনেও ভাল নবোলে? উত্তৰ, যিটো গীত বুজাইহে বুজে, যি গীতৰ সুৰ সকলোৱে সহজে বুজি নাপায়, সেই গীত কোনেও ভাল নবোলে। আকৌ যি ছবিৰ মূল আটাইয়ে নুবুজে আৰু সকলোৱে প্ৰশংসা নকৰে, তেনে ছবি কোনেও ভাল নবোলে। খ নম্বৰ, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? উত্তৰ, সদায় কাণেৰে শুনা সৰু কথাটি যেতিয়া গীত হৈ পৰে, তেতিয়া সিয়ে আমাৰ মন প্ৰাণ আকৰ্ষিত হৈ পৰে আৰু আমাৰ প্ৰাণ টানি ধৰে। কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? উত্তৰ, কবিৰ মতে কৌশলী বিদ্যা অজৰ অমৰ। ঘ নম্বৰ, কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? উত্তৰ, যিটো গীত শুনি বা যিখন ছবি চাই সকলোৱে ৰং পায় আৰু যাৰ দ্বাৰা জগতৰ কল্যাণ হয়, তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। নেক্সট চোৱা, অ নম্বৰ, সিহে পাই নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? সিহে পাই নিজে নিজে আলাসত ঠাই, ইয়াত আলাস শব্দটোৰ অৰ্থ হৈছে আকাশ বা শূন্য। ২ নম্বৰ প্ৰশ্ন, ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ, আমাৰ সমাজত বিভিন্ন ধৰণৰ গীত বা ছবি পোৱা যায়। সেইবোৰৰ ভিতৰত যিটো গীতৰ অৰ্থ বুজালেহে বুজে আৰু যিটো ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, সেই গীত আৰু ছবিয়ে মহত্ব লাভ নকৰে। আনহাতে যিটো গীত বা ছবিয়ে গোটেই জগতবাসীৰ মন উল্লাসিত কৰিব পাৰে, সেই গীত বা ছবিৰ মহত্ব সকলোৱে স্বীকাৰ কৰে। সেই গীতসমূহৰ অৰ্থ বুজি নাপালেও তাৰ প্ৰকাশভংগীয়ে হৃদয় জগাই তুলিবলৈ সক্ষম হয়। সেইদৰে মহত্ব লাভ কৰা ছবিসমূহে সকলোৰে মনত স্থান দখল কৰিবলৈ সক্ষম হয়। ৩ নম্বৰ, সদায় চকুৰে দেখা গছপাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। উত্তৰটো চোৱা, আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু সিঁচৰিত হৈ পৰি থাকে, যিবোৰ বস্তু সাধাৰণতে আমি গুৰুত্ব নিদিওঁ, কিন্তু সদায় চকুৰে দেখি থকা সাধাৰণ এটি বস্তুকেও যদি চিত্ৰকৰে ৰং তুলিকাৰ সহায়ত চিত্ৰপটত উপস্থাপন কৰে, ই দেখিবলৈ অতি সুন্দৰ হৈ পৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে কোনো বস্তুৰ সৰু ডাঙৰ বুলি একো কথা নাই। সুন্দৰ সাৱলীল প্ৰকাশভংগীয়ে যিকোনো বস্তু উপস্থাপন কৰিলে সকলোৱে অন্তৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। যিদৰে সদায় শুনি থকা এটি সৰু কথাই গীত হ'লে শ্ৰোতাৰ মন প্ৰাণ টানি নিয়ে, অথবা সদায় দেখি থকা গছপাতটিয়ে চিত্ৰপটত সুন্দৰ ৰূপত প্ৰতিভাত হৈ উঠে, সেইদৰে সূক্ষ্মভাৱে উপস্থাপিত হোৱা কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু নহয়। ৪ নম্বৰ, কেনেকুৱা গীত আৰু ছবি কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবি সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে? নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰ, যিটো গীত বুজালেহে বুজে, অৰ্থাৎ নিজে নিজে তাৰ অৰ্থ পৰিস্ফুট নহয় আৰু যিখন ছবিৰ অৰ্থ সকলোৰে বাবে বোধগম্য নহয়, সেই ধৰণৰ গীত আৰু ছবিক কোনেও ভাল বুলি নকয়। এই জগতত এনে কিছুমান গীত বা ছবি আছে যি অতি সুন্দৰ, সাৱলীল, তাৰ প্ৰকাশভংগী সহজেই সকলোৰে বোধগম্য। সেইবোৰ গীত শুনিলে বা ছবি দেখিলে সকলোৰে মন আনন্দত উল্লাসিত হৈ উঠে। তাৰ সুৰ, লয়, সৌন্দৰ্য আদিয়ে জগতবাসীক উৎসাহিত কৰে আৰু তেনে ছবি বা গীতক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত স্থান দিয়ে। কোনো সৰু বিষয় এটা যেতিয়া সুন্দৰ আৰু সাৱলীলভাৱে জনমানসত উপস্থাপন কৰা হয়, সেই সূক্ষ্ম ভাৱ অনুভূতিৰে প্ৰকাশিত বিষয়টোৱে জনমানসত স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।
এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো হৈছে গীত আৰু ছবি কবিতাৰ সাৰাংশটো লিখা। উত্তৰ: গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। যিটো গীত শুনি বা যিখন ছবি চাই সকলো শ্ৰেণীৰ শ্ৰোতা বা দৰ্শকে বুজি নাপায়, সেইটো গীত বা সিখন ছবি ভাল বুলি কোনেও প্ৰশংসা নকৰে। আনহাতে যিটো গীত শুনি বা যিখন ছবি চাই সকলোৱে ৰং পায় আৰু যাৰ দ্বাৰা জগতৰো কল্যাণ সাধন হয়, তেনে গীত বা ছবি সকলোৱে শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰে। শ্ৰেষ্ঠ গীত বা ছবিৰ মূল বক্তব্য বুজি নাপালেও সেই গীতৰ সুৰ বা সেই ছবিৰ সৌন্দৰ্যই শ্ৰোতা বা দৰ্শকৰ হৃদয় মন স্পৰ্শ কৰি যায়। আমি সচৰাচৰ দেখি থকা সামান্য গছপাত এটিও চিত্ৰত মনোমোহা হৈ পৰে। তেনেকৈ আমি প্ৰায়ে শুনি থকা সামান্য কথা এষাৰো গীতৰ ৰূপত সুৰৰ মাধ্যমত আমাৰ প্ৰাণত কঁপনি তুলিব পৰাকৈ ৰূপ পাই উঠে। গীতিকাৰ বা চিত্ৰকাৰৰ কৌশলীবিদ্যাৰ পৰশত কলাত্মক ৰূপত প্ৰকাশিত কোনো এটি সামান্য ভাৱ, কোনো এটি সামান্য বস্তু জনমানসত চিৰকালৰ বাবে অমৰ হৈ ৰয়। আজিলৈ ইমানেই। নেক্সট ক্লাছত তোমালোকৰ বাকীখিনি কুৱেশ্যন এনচাৰ ডিছকাছ কৰি দিম।